Hey guys, মই DeepRaj and welcome back to my YouTube channel. আশা কৰো আপোনালোক ভালে আছে। আজি এই ভিডিওটোত মই আপোনালোক কম কেনেকৈ আপোনালোকে Facebook পেজ খুলি টকা ইনকাম কৰিব পাৰিব। সো টাইম ওয়েষ্ট নকৰাকৈ বলক তেনেহলে ভিডিওটো স্টাৰ্ট কৰো। Facebook পেজ কেনেকৈ খুলে হেতুটো মই আপোনালোকক দেখুৱাই দিম, কিন্তু মই এনে আলোচনা কৰিম যে Facebook পেজ খুলিলে আপোনালোকৰ কি সুবিধা হ'ব। সো স্কিপ নকৰাকৈ ভিডিওটো সম্পূৰ্ণকৈ চাব। এতিয়া আপোনালোকে ভাবিছে যে Facebook পেজ খুলিবলৈ বা কি ডকুমেন্টস লাগিব, আধাৰ কাৰ্ড, পেন কাৰ্ড। সো ফ্ৰেন্ডস, Facebook পেজ খুলিবলৈ আপোনালোকে একো ডকুমেন্টছৰ প্ৰয়োজন নাই। আপোনালোকে নিজৰ Facebook একাউণ্টটো দিও Facebook পেজ এটা খুলিব পাৰিব। আৰু এই ভিডিওটোৰ শেষলৈ মই আপোনালোকক দেখুৱাই দিম যে মোবাইলৰ থ্ৰুৰে কেনেকৈ Facebook পেজ খুলিব পৰা যায়। সো ভিডিওটো একদমেই স্কিপ নকৰিব। আপোনালোকে জানে চাগে ফেচবুকত 5000ৰ ওপৰত ফ্ৰেন্ডছ বনাব নোৱাৰে। আৰু যিসকলৰ নাম বা অলপ ফেম আছে তেওঁলোকৰতো অতি সোনকালে 5000 ফ্ৰেন্ডছ ক্ৰছ হৈ যায়। তো তেওঁলোকে কি কৰিব? তো তেওঁলোকৰ এটা সুবিধা আছে যে তেওঁলোকে Facebook পেজ এটা খুলিব পাৰে আৰু খোলাৰ পাছত আনলিমিটেড তাত ফলোৱাৰ্ছ বঢ়াব পাৰিব, আনলিমিটেড লাইক পাব। আৰু সেই পেজটোত যেতিয়া ফটো বা ভিডিঅ' পোষ্ট কৰিব আৰু সেই পেজটোত যদি আগতে কোনোবাই লাইক বা ফলো কৰি থৈছে তেওঁলোকে নটিফিকেশ্যনৰ মাধ্যমে বা নিউজ ফিডৰ মাধ্যমে সেই পোষ্ট বা ভিডিঅ'টো অতি সোনকালে চাব পাৰিব। কি কৰিব পাৰে যে কোনোবাই কবিতা আবৃত্তি কৰি ভাল পায় বা ভাল কবিতা আবৃত্তি কৰে, কিছুমানে ভাল গান গায়। তো আপোনালোকে Facebook পেজত এইবিলাক শ্বেয়াৰ কৰিব পাৰে। বা আপোনালোকৰ যদি এনেকুৱা ধৰণৰ কিছুমান টেলেণ্ট আছে আপোনালোকে সেইবিলাক Facebook পেজত শ্বেয়াৰ কৰিব পাৰে। তো এইবিলাক টেলেণ্টৰ কোনো কমি নাই। তাৰ উপৰিও আপোনালোকে হাঁহি উঠা ভাল মিম বনাব পাৰে, কিয়নো আজিকালি মিমবিলাক বহুত মানুহে পচন্দ কৰে, বহুত অতি সোনকালে ভাইৰেল হৈ যায়। তো আপোনালোকে ভাল মিম বনাই আপোনাৰ পেজত পোষ্ট কৰিব পাৰে। যেতিয়া আপোনালোকে পোষ্ট কৰিব ভিউৱাৰ্ছবিলাকে চাব, তেতিয়া মিমটো যদি ভাল পায় তেওঁলোকে শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰাৰ ফলত বহুত মিমছটো ভাইৰেল হৈ যাব। আৰু তাৰ উপৰি বেলেগ মানুহ আহিও আপোনাৰ পেজটো ক্লিক কৰিব আৰু আপোনাৰ পুৰণা বা মিমছবিলাক চাব বা আপোনালোকে কি পোষ্ট কৰিছে। তেওঁলোকে যদি ভাল পায় আপোনাৰ পেজত এটা লাইক কৰিব বা আপোনাৰ পেজটো ফলো কৰিব। এনেকৈ ফলোৱাৰ্ছ আৰু লাইক বঢ়াৰ পাছত আপোনাৰ পেজটো এটা ভাল পজিশ্যনত ৰেংক কৰে। আৰু ভাল পজিশ্যনত ৰেংক কৰাৰ ফলত সেই পেজটোৱে কিন্তু বহুত ভাল ইনকমো জেনেৰেট কৰিব পৰা হৈ যায়। তো তেতিয়া আপোনালোকে কি কৰিব পাৰে, ভাল ফানি ভিডিঅ'জ বা ইনফৰমেশ্যনেল ভিডিঅ'জ আপোনাৰ সেই পেজটোত আপলোড কৰিব পাৰে। ফলত আপোনাৰ ভিউৱাৰ্ছবিলাক বাঢ়িব আৰু সেই ভিডিঅ'বিলাকক আপুনি মনিটাইজো কৰিব পাৰে, যাৰ ফলত আপোনালোকে ভাল টকা ইনকাম কৰিব পাৰিব। কি কৰিব পাৰে, ব্ৰেণ্ড প্ৰমোশ্যন কৰিব পাৰে, কিয়নো আপোনালোকৰ ফলোৱাৰ্ছ বেছি হোৱাৰ বাবে আপোনালোকক ব্ৰেণ্ডছবিলাকে বহুত হাই পে' কৰিব। আৰু আজিকালি এনেকুৱা বহুবিলাক বিজনেছ আছে যিবিলাকে নিজৰ পেজ খুলি তাত প্ৰডাক্টবিলাকৰ বিষয়ে ভাল পষ্ট দি তেওঁলোকে প্ৰডাক্ট চেল কৰে আৰু তেওঁলোকে বহুত ভাল টকা ইনকাম কৰিব পাৰে। ঠিক তেনেদৰে আপোনালোকেও নিজৰ যদি কিবা বিজনেছ আছে তাৰ বিষয়ে ভাল পষ্ট দি বা ভিডিঅ'ছৰ জৰিয়তে প্ৰডাক্টটো চেল কৰিব পাৰে আৰু ভাল টকা ইনকাম কৰিব পাৰে, ৰাইট? এতিয়া এটা কথা আহি গ'ল যে Facebook পেজটো কেনেকৈ অ'পেন কৰিব। তো ফ্ৰেণ্ডছ, Facebook পেজ অ'পেন কৰিব পৰা দুটা মাধ্যম আছে। হয়তো আপোনালোকে ব্ৰাউজাৰৰ থ্ৰু দিও মানে ফেচবুকৰ নিজৰ ৱেবছাইটৰ থ্ৰু দিও আপোনালোকে Facebook পেজ অ'পেন কৰিব পাৰে, বা ফেচবুকৰ নিজৰ অফিচিয়েল এপ্লিকেশ্যন আছে সেইটো দি আপোনালোকে Facebook পেজ অ'পেন কৰিব পাৰে। বাট মই আপোনালোকক ৰেকমেণ্ড কৰিছোঁ আপোনালোকে ফেচবুকৰ নিজৰ এপ্লিকেশ্যনটো দিয়ে Facebook পেজ অ'পেন কৰক, কিয়নো সেইটো ইজি হয় আৰু প্ৰায়ভাগৰ ওচৰত মোবাইল ফোন থাকে, তো যাতে তেওঁলোকে অতি সহজে Facebook পেজ অ'পেন কৰিব পাৰে। চ' বলক তেনেহ'লে Facebook পেজটো কেনেকৈ অ'পেন কৰে চাওঁ। গাইজ, আমি ফাৰ্ষ্ট অফ অল Facebook এপটো অ'পেন কৰিব লাগিব। মনত ৰাখিব যে Facebook এপটো আপডেট কৰি থোৱা হ'ব লাগে। তো আমি Facebook এপটোত ক্লিক কৰিলোঁ, অলপ লোড লৈ আছে। তো গাইজ দেখিছে চাগে ইয়াত দুটা 3 লাইন আহিছে ন, তাত প্ৰথমত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অলপ স্ক্ৰল কৰাৰ লগে লগে পেজেছ বুলি আহিছে, তাত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে ক্ৰিয়েট অপশ্যনটো আহি গৈছে চাগে দেখিছে। এই ক্ৰিয়েটত আপোনালোকে যদি ক্লিক কৰি দিয়ে এটা খোল খাই আহিব। তো গেট ষ্টাৰ্টেড ক্লিক কৰিব। আপোনালোকে পেজটোত কি নাম দিব বিচাৰে সেইটো নামটো চিলেক্ট কৰিব। ভাল মনত ৰাখিব যাতে এটা ভাল নাম হওক। তো আপোনালোকে এইটো ক্লিক কৰিলে, ভাল নাম এটা চিলেক্ট কৰিলে। চিলেক্ট কৰাৰ পাছত আপোনালোকে নেক্সট কৰক। তো নেক্সট কৰাৰ লগে লগে আৰু এটা খোল খাই আহিছে যে আপোনালোকে পেজটোত কিহৰ ওপৰত ৰাখিব খোজে, যে প্ৰডাক্ট ছাৰ্ভিচ, বিজনেছৰ ওপৰত, পাৰ্চনেল ব্লগ, মিউজিক বেণ্ড। তো মই আপোনালোক দেখুৱাবলৈ পাৰ্চনেল ব্লগ ক্লিক কৰি, আৰু যদি আপোনালোকৰ ৱেবছাইট আছে ৱেবছাইটো এড কৰিব পাৰিব। ৱেবছাইট এড কৰাৰ লগে নেক্সট কৰাৰ লগে ইয়াত আৰু এটা খোল খাইছে। তো আপোনালোকে যদি প্ৰফাইল পিকচাৰ ৰাখিব বিচাৰে প্ৰফাইল পিকচাৰ ৰাখিব, মই স্কিপ কৰি দিছোঁ। আৰু যদি কভাৰ ফটো ৰাখিব বিচাৰে কভাৰ ফটো ৰাখিব পাৰে, ময়ো স্কিপ কৰি দিছোঁ। এণ্ড গাইজ, আপোনালোকৰ পেজটো ক্ৰিয়েট হৈ গ'ল আৰু আপোনালোকে যি ইনফৰমেশ্যন দিব আছে আপোনালোকে তাত দি ল'ব পাৰে, ৰাইট?
তো এনেকৈ আপোনালোকে ফেচবুক পেজ খুলি টকা ইনকাম কৰিব পাৰিব চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব সুন্দৰকৈ এটা কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো যদি অলপ ইনফৰমেশ্যন পালে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোক চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব কিয়নো মই এনেধৰণৰ ভিডিঅ'বিলাক বনাই থাকোঁ যাতে নতুন ভিডিঅ'ৰ আপডেট আহিলে সকলোতকৈ আগত পায় লগ পাম তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ত আজিলৈ বাই থেংক ইউ ছ' মাছ এণ্ড লাভ ইউ অল